बिटिसि रायजोनि बाक्सा जिल्लायाव हा जावनाय आरो रोगानायनि थाखाय दैबाना जानाङो। गोदानै खुवारि गायसननो मोना बाक्सायाव। मा बिटिसि रायजोनि सरकारा जेबो खोमा होआ नामा रायजो राजानि बाथ्राखौ? गोदानै खुवारि गायसननो मोननाय नङा होननानै थागिबिफ्रा फोरमायनायजों लोगोसे खुवारिनि थाखाय हा जावनाय आरो रोगानायनि जाहोनाव दैबानानि मोगा-मोगि जानाङो होननानै थागिबिफ्रा फोरमायो आरो लोगोसे बुंबावोदि जुदि बेयाव गोदानै खुवारि गायसनबावोब्ला फैबाय थानाय समाव गणतान्त्रिक भाबै गोब्राब आन्दोलन सोमावसारगोन होननानै बिथांमोना फोरमायो। निउज 8 बड'नियाव मोनसे गिदिर खौरां। बाक्सायाव गोदानै खुवारि एबा हा जावनाय हाबाखौ मावहोनाय नङा बाक्सानि रायजोफ्रा बुङो। बे समाव मोनसे गिदिर खौरां। बाक्सायाव आरो गोदानै खुवारि गायसननो होनाय जानाय नङा। खुवारिनि थाखाय हा जावनाय आरो रोगानायनि जाहोनाव दैबानानि मोगा-मोगि जानाङो होननानै थागिबिफ्रा फोरमायो आरो इयुनाव जुदि हा जावनाय एबा रोगानायनि थाखाय खुवारिखौ गोदानै गायसनबावोब्ला बिनि हेंथायै गणतान्त्रिक महरै गोब्राब सोमावसारगोन होननानै रायजो राजाफ्रा बुङो आरो लोगोसेनो जायगानि थागिबिफोरखौ लोब लोबै फैनानै हेंथा होनायखौ नुनो मोननाय जादों। আমি বহুত জনালো তেখেতে আমি লৈহে কাম কৰিছিলোঁ, কিন্তু আজি 8 বছৰ কাল এই বস্তুটো 13 চনতে এই মহলটো ডাক হোৱাৰ কথা আছিল, কিন্তু 13 চনত নহয়। তেখেতৰ দিনত আমাক যথেষ্ট তেখেতে সহায় কৰিছিল আমাৰ লগত। আজি 8 বছৰে নহ'ল, কিন্তু এতিয়া নতুনকৈ আৰু যে হৈ আছে এইটো আমি অতি দুখিত। গতিকে চৰকাৰক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে এই কৃষিজীৱী ৰাইজে যাতে আন্দোলনমুখী নহয়, কিন্তু আন্দোলন যদি গণতন্ত্ৰ তেনে ভয়ংকৰ এটা ৰূপ ল'ব ইয়াত এইটো নিশ্চিত। গতিকে আৰু নতুন MLA আমি যোৱাকালি লগ ধৰি তেখেতক আমি আমাৰ বৰ্তমানৰ MLA আমাৰ দলন দৈমাৰী ডাঙৰীয়াক আমি যোৱাকালি অৱগত কৰালোঁ। আজি MCLA বিজিত গৌৰা নাৰ্জীকো আমি পুনৰ জনালোঁ আৰু আমি অহাকালি DFO মছলপুৰতো যাম, DC মহোদয়কো আৰু একবাৰ আমি জনাম। যদি এইখিনি কৰাৰ স্বত্বেও যদি মহলটো হয় তেনেহ'লে ইয়াত এটা গণতান্ত্ৰিক আন্দোলন জোৰদাৰ হ'ব ৰাজপথত। তেতিয়া কিন্তু এই আমাৰ ননকেনাঘাটা বা আঞ্চলিক বানডং কমিটি দায়ী নহয় যদি কিবা হ'লে, এইটো একদম নিশ্চিত। হয়, অলৰেডি আমি ইয়াত আজি উপস্থিত হৈছোঁ আমাৰ আঙাৰকাটা আঞ্চলিক ডং সমিতি, আৰু এই ডং সমিতিত অন্তৰ্ভুক্ত আছে 13খনকৈ আমাৰ শাখা সমিতি, আৰু ইয়াত কমেও 1000 আমাৰ মানুহ আজি উপস্থিত হৈছে। তো আমি আজি কিয় উপস্থিত হৈছোঁ, আজি বিগত কেইবা বছৰ ধৰি বিগত চৰকাৰে ইয়াত এখন দুটা অলৰেডি ইয়াত মানে কুঁৱাৰী আছেই, থকাৰ স্বত্বেও আৰু এখন কুঁৱাৰী জাপি দিব বিচাৰিছিল, কিন্তু আমি প্ৰতিবাদত ইমান 7-8 বছৰ বন্ধ হয়। এই বছৰ নতুনকৈ আৰু এই কুঁৱাৰীখন হ'বলৈ গৈ আছে। তো আমি অলৰেডি আমি বিজ্ঞাপন পাইছোঁ যে অহা 3 তাৰিখত ডিচেম্বৰত ইয়াত হেৰিটো অনুষ্ঠিত হ'ব। তো সেইটো আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ চবেই। কোনো পধ্যেই এইখন আমি টেণ্ডাৰটো দিবলৈ নেদাওঁ, কুঁৱাৰী নতুনকৈ দিবলৈ নেদাওঁ। এইকাৰণেই নেদাওঁ যে আমি ইয়াত যদি নতুনকৈ এটা কুঁৱাৰী হয়, ফলত আমাৰ এই বৃহত্তৰ আঙাৰকাটা অঞ্চলত যিটো 13খনকৈ মানে আমাৰ ডং সমিতি আছে, ইয়াত বহুতো পপুলেশ্যন আছে। ইয়াত এই পানীৰ এই ভূটানৰ পৰা অহা নদীতে পানী দি আমি জীৱন নিৰ্বাহ কৰি আছোঁ। ইয়াত পুখুৰীত পানী জমা কৰি গৰু ছাগলী খোৱা হয়, গা ধোৱা হয়, বিভিন্ন খেতি বাতি কৰি আমি জীৱন নিৰ্বাহ কৰিছোঁ। তো আমি ভাবোঁ যে কিছুমান ব্যক্তিগত স্বাৰ্থৰ কাৰণে, কিছু ৰাজনৈতিক লাভালাভৰ কাৰণে কিছুমানে বিলাসী জীৱন কটোৱাৰ পৰিৱৰ্তে আমাক সাধাৰণ দুখীয়া ৰাইজক জলাঞ্জলি দি কোনো এটা সিদ্ধান্ত ল'ব, আমি এই সিদ্ধান্তক কেতিয়া মানি নলওঁ। ইয়াৰ পৰিৱৰ্তে আমি বৃহত্তৰ আন্দোলন গঢ়ি তুলিম। এই অঞ্চলত কোনো পধ্যেই আমি এই নতুনকৈ এটা কুঁৱাৰী ইয়াত সংস্থাপন হ'বলৈ নিদিওঁ।